নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। অৱশেষত তোমালোকৰ ৰিজাল্ট আহিছে। ক'ৰ পৰা আহিছে, কেনেকৈ চেক কৰিব লাগিব জনাই আছোঁ। তোমালোকে গুৰুত্বকাৰে চোৱা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। নিশ্চয় দেখাই পাইছা, ইয়াত উল্লেখ কৰিছে তোমালোকৰ নিউ নটিছ ৰেগাৰ্ডিং ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ চিডিউল এগেইন ৰিটেন এক্সামিনেশ্যন ৰিজাল্ট ডিক্লেৰেশ্যন নটিছ নং ASRLMS/HR/4091/2021-2022-161 ডেট 20/07/2023 যিহেতু কালি আছিল 20 জুলাই তাৰিখ। যোৱাকালি তোমালোকৰ ৰিজাল্ট পাব্লিছ কৰি দিছে। যিখিনি তোমালোকৰ ASRLMৰ যিখিনি ভেকেঞ্চি আছিল সেই ভেকেঞ্চিসমূহৰ ৰিজাল্ট পাব্লিছ কৰি দিছে। নিশ্চয় দেখাই পাইছা, এইটো হৈছে PDF-টো আৰু ইয়াত সকলোবোৰ তোমালোকৰ ভেকেঞ্চি দিয়া হৈ আছে। কি তোমালোকৰ পোষ্ট আছিল সেইখিনি দিয়া হৈ আছে। লগতে তোমালোকৰ ৰোল নাম্বাৰ দিয়া হৈ আছে, চেক কৰি ল'বা। লগতে তোমালোকৰ এক্সাম কেতিয়া হৈছিল বা কিমান তাৰিখে হৈছিল বা ৰিপৰ্টিং টাইম কিমান আছিল সকলোবোৰ দিয়া হৈ আছে। তোমালোকে চেক আউট কৰি লোৱা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।